প্রবেশ করু নারায়ণ সক্রান্ত জগতাং পালক দেব দুষ্টদানবদারক প্রবেশ রাখেন ধুরাতা একটা
মায়াময় সংসাৰৰ তত্ত্ব কোনেও বুজিব নোৱাৰে। দুৰ্ভেদ্য কালচক্ৰৰ আৱৰ্তন বিৱৰ্তনৰ ফলত এই বিশ্ব ব্ৰহ্মাণ্ড এবাৰ উঠিছে, নামিছে। কালৰ আদেশ অনুক্ৰমে কতবাৰ ধৰিলো অৱতাৰে ধৰাৰ মধ্যত, ভিন্ন সময়ত ভিন্ন ৰূপে অৱতাৰ ধৰি দুষ্টক দমন আৰু আমাৰ পৰমহন্তসকলক আমি কৰিছো পালন। কাৰণ আমি হৈছো পালন কৰ্তা, আমি হৈছো বিষ্ণু, আমি হৈছো নাৰায়ণ। যাওঁ এবে নকৰি পলম, নিজ কৰ্মত আমি সমগ্ৰখৰ। হিৰুগত কৰি এই সৃষ্টিৰ উৰণ বুৰণ গজন আৰু ভ্ৰমণ এই চাৰিমুঠি অতি ব্ৰহ্ম সৃষ্টিকৰ বিৰিঞ্চি বুলি আমাক জানে ত্ৰিজগতে
ঈশ্বরের ইচ্ছাতে আমি এই সৃষ্টিত প্রবল মায়াজাল করিল রচনা। তথাপিত অতৃপ্ত বাখনা মোর মরি শিকা খেদি হৌ অদূর মরুর প্রান্তত হল আবহাওয়া। যদিও বা আমি বিচিত্র সৃষ্টির মায়াজালেরে এই ভূমিখান সৃষ্টিরাজির করিল রচনা, তথাপিত হে প্রভু নারায়ণ, তুমি আমার সৃষ্টি করিছা পালন। হর রুদ্রয় সংহার কার্য করে সমাপন। তথাপিত আমার সৃষ্টির বুকুত বিভিন্ন অসূয়া শক্তির হৈছে আগমন। অধর্মর বিচ্ছেন ভয়ঙ্করিত। হে প্রভু নারায়ণ, নামে আহা তুমি গোলক ধামর পরা, নামে আহি হে বিশ্বপালক, রক্ষা করা হে সৃষ্টি কামার। সম্প্রতি যাও হেবে মই প্রভু নারায়ণর হবে করি আলোচনা। এক নবতম সৃষ্টিমালার আমি মেলুগৈ পাতনি।
জাতিস্কার করিছে আজি আমার এই কৈলাসী ঘর। ফলে ফুলে জাতিস্কার এই কৈলাসী ঘরতে বাস করু আমি জগতর ঈশ্বর দরিদ্র শঙ্করে। ভক্তই আমাক কয় করুণাময় আখুতুক বলি, কিন্তু নিন্দুক জনে শ্মশানৰ ভস্ম ধূলাতে দুখৰিত ভূত প্ৰেতৰ লগৰী অঘৰী বুলি আমাকে কৰে তিৰস্কাৰ। যিয়েই যেনে ভাবে আমাক নাভাবক কিয়, আমি মাত্ৰ জগতবাসীক দেখুৱাও যত জীৱ তত শিৱ। সৃষ্টিকৰ্তাৰ এই বিশাল সৃষ্টিৰ পালনৰ দায়িত্ব প্ৰভু নাৰায়ণে কৰিছে গ্ৰহণ। আৰু আমি যেতিয়াই এই বিশাল সৃষ্টিত অত্যাচাৰ অনাচাৰ ব্যভিচাৰ আদি আৰম্ভ হৈ তেতিয়াই ৰুদ্ৰৰূপে সংহাৰী অপশক্তি শান্তি প্ৰতিষ্ঠা কৰো আমি বিশ্বৰ বুকুত। যাওঁ এবে সৃষ্টি ৰক্ষাৰ হেতু প্ৰভু নাৰায়ণ আৰু প্ৰজাপতি ব্ৰহ্মাৰ হমে কৰগৈ আলোচনা। মানস পুত্রময় মহাকাল ব্রহ্মা বিষ্ণু আর রুদ্রদেবে আমাকে সৃষ্টি রক্ষার ভার দিছিল, কিন্তু আজ কিছুদিনের পরা এই সমগ্র বিশ্ব ব্রহ্মাণ্ডতে অরাজক পরিস্থিতি দেখা দিছে। চাৰিওফালে মৰামৰি কটাকটি দুৰ্ভিক্ষৰ সৃষ্টি হৈছে। নাই নাই, মই আৰু সেই দায়িত্ব পালন কৰিব নোৱাৰো। যাওঁ, এই বিষয়ে মই
ত্রিমূর্তির হবে করুগই আলোচনা। প্রণাম প্রণাম প্রজাপতি, প্রণাম রুদ্রদেব। প্রভু। হে প্ৰজাপতি, প্ৰভু আপুনি জীৱ জগত সৃষ্টি কৰিছে আৰু মই এই জগতক পালন কৰিছো। ৰুদ্ৰদেৱ, আপুনি অন্যায় অধৰ্ম হলে তাক ধ্বংস কৰি এই বৃহন্দিয়া সৃষ্টি ৰক্ষা কৰি আহিছে। হয় প্রভু। আৰু এইদৰে আমি অবিৰাম গতিত বৃহন্দিয়া সৃষ্টি ৰক্ষা কৰি আহিছো। কিন্তু প্ৰজাপতি, প্ৰভু হঠাৎ যেন আমাৰ সৃষ্টিত অজানিতে উলট পালট হ'ব ধৰিছে। কাৰণ প্ৰজাপতি আজি সৃষ্টিৰ কথা পাহৰিছে। প্ৰভু মই নিজেই পালন কৰিবলৈ পাহৰিছো। ৰুদ্ৰদেৱ, আপুনি সংহাৰ কৰিবলৈ পাহৰিছে। যেনেই দৃষ্টি নিক্ষেপ কৰিছো তেনেই আমাৰ সৃষ্টি ৰাজ্য ধৰ্মক চুৰমাৰ কৰি অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। ইয়াৰ কিবা কাৰণ বিচাৰি পাইছেনে বাৰু প্ৰজাপতি আৰু ৰুদ্ৰদেৱ? প্ৰভু আমি আহি এই যুগৰে শেষ কল্পত ভৰি দিছো। যুগৰ পৰিৱৰ্তনৰ লগে লগে পৃথিৱীত নানান ধৰণৰ অন্যায় অধৰ্ম অত্যাচাৰ আদি বৃদ্ধি পাব ধৰে। ইয়াক ৰোধ কৰিব পৰা ক্ষমতা আমাৰ কাৰোৰে নাই প্ৰভু। গ্ৰহে ফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে প্ৰভু। হয় প্রভু। ৰুদ্ৰদেৱ, এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্প আৰম্ভ হয়। এই কল্পত যদি ধৰ্মই স্থিতি ল'বলৈ সুবিধা পায় তেন্তে প্ৰভু তাৰ ফলতি লাভ হৈ অনাদৰ অনাবৃষ্টি দূৰ হ'ব। আৰু প্ৰভু সেই কল্পত যদি অধৰ্মই স্থিতি ল'বলৈ সুবিধা পায় তেন্তে প্ৰভু তাৰ ফলতি ভয়ংকৰ হৈ উঠিব, যাৰ ফলত প্ৰভু দুৰ্ভিক্ষ মহামাৰী কটাকটি আদি মহাপ্ৰলয়ৰ সূচনা হ'ব। প্ৰভু এয়া মহাপ্ৰলয়ৰ আগজাননী আৰম্ভ হলেই প্ৰভু। হব চাওক প্ৰভু, আকাশ মাৰ্গত এক প্ৰলয়ংকাৰী ভীষণ দৈত্য। তাৰ প্ৰভাৱত পৃথিৱী কঁপিব ধৰিছে প্ৰভু। আপোনাৰ সুদৰ্শন চক্ৰ প্ৰহাৰ কৰক দৈত্যৰ দিশে। প্ৰজাপতি তব মহাকুল নিক্ষেপ কৰক আকাশ মাৰ্গৰ দিশে। কোন তই মায়াৰূপী পলয়ংকাৰী দুৰাচাৰ? সোনকালে পৰিচয় দে, নহলে এই সুদৰ্শন চক্ৰ প্ৰহাৰ কৰি তোৰ মুণ্ড মই কৰিম ছেদন। কোন তই? দে তোৰ সত্য পৰিচয়, নহলে এই মহাহুলে তোৰ বক্ষ ভেদ কৰিম। অস্ত্ৰ প্ৰহাৰ কৰি একো লাভ নাই। আপোনালোকৰ অস্ত্ৰ সম্বৰণ কৰক। তেন্তে কোন তই? সোনকালে পৰিচয় দে। মই
আপোনালোকৰ মানস পুত্ৰ মহাকাল। মনত পৰা নাই? মনত পেলাওক, মনত পেলাওক। মোক আপোনালোকে এই সৃষ্টি ৰক্ষাৰ ভাৰ দিছিল। মনত পৰিছে, মনত পৰিছে মহাকাল। কিন্তু কিন্তু অসময়ত তোমাৰ আবিৰ্ভাৱ হোৱাৰ কাৰণ? পৃথিৱী ৰক্ষণৰ ভাৰ আমাৰ ওপৰতে দিয়া হৈছিল। নিশ্চয়। কিন্তু প্ৰভু, সেই দায়িত্ব পালন কৰিবলৈ মই এতিয়া একেবাৰেই অপাৰগ। তাৰ কাৰণ মহাকাল? কাৰণ পৃথিৱীত অন্যায়, অধৰ্ম, অত্যাচাৰ, অবিচাৰৰ দূৰ সীমাত উপনীত হৈছে। প্ৰভু, মহাকাল, ধৰ্মৰ নাম গুণ একেবাৰেই নোহোৱা হৈছে। অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব লাগিছে। প্ৰভু, ধৰ্মই থিতাপি ল'বকে নোৱাৰা হৈছে। মই আৰু চাই থাকিব নোৱাৰো প্ৰভু, মই আৰু চাই থাকিব নোৱাৰো। তাৰ উপায় কি মহাকাল? তাৰ উপায় অতি ভয়ংকৰ হৈ উঠিব। পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈ সমগ্ৰ পৃথিৱী মহাসাগৰৰ পানীয়ে বুৰাই পেলাব। আগৰ শিক্ষা, সভ্যতা, জ্ঞান, বিজ্ঞান সকলো পানীৰ তলত ডুব যাব। যাগ যজ্ঞ কৰিবলৈ প্ৰভু, যাগ যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ বেদ বেদাংগ একোৱেই বাচি নাথাকিব। ৰক্ষা নহলে পৃথিৱীৰ নৰমনুষ্যগণৰ কি দশা হ'ব মহাকাল? অ মহাকাল, পৃথিৱীত আজি ধৰ্ম বুলি ক'বলৈ একোৱেই নাই। মহাকাল, সকলো অধৰ্মই গ্ৰাস কৰিলে প্ৰভু। মহাকাল, মোৰ কাৰ্যকাল শেষ হৈ আহিছে। গতিকে প্ৰভু, পৃথিৱী ধ্বংস অনিবাৰ্য, পৃথিৱী ধ্বংস অনিবাৰ্য। মই আহিলো প্ৰভু, মোৰ কাৰ্যকাল শেষ হৈ আহিছে। পৃথিৱী ধ্বংস অনিবাৰ্য। ৰবা মহাকাল, ইয়াৰ এটা উপায় আমাক তুমি দি যোৱা মহাকাল। উপায়? অ মহাকাল, উপায়? প্ৰভু, উপায় আছে প্ৰভু। উপায় আছে? অ প্ৰভু, পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰতে জম্বুদ্বীপৰ ৰজা সত্যব্ৰত। প্ৰভু, সত্যব্ৰত মহাধৰ্মপৰায়ণ। তেওঁহে এই পৃথিৱীত এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব প্ৰভু। মহাকাল, প্ৰজাপতি, কোৱা মহাকাল। আপুনি যিমানবিলাক বেদ বেদাংগ আছে সকলোখিনি পিছৰ জন্মৰ বাবে সংগ্ৰহ কৰি ৰাখক। আৰু দেৱাদিদেৱ ৰুদ্ৰই এই মহাপ্ৰলয়ৰ মাজতে মহাসাগৰৰ মাজৰ পৰা মহাকায় জীৱ জন্তু আদিয়ে মূৰ দাঙি উঠিব। এইবোৰ আপুনি ধ্বংস কৰিব লাগিব। জয় মহাকাল। আৰু মই কি কৰিব লাগিব? হে প্ৰভু, আপুনি সত্যব্ৰত ৰজাক লগত লৈ এই সময়তে যি অৱতাৰৰ প্ৰয়োজন হ'ব তাৰেই ৰূপ ধাৰণ কৰি সৃষ্টি ৰক্ষা কৰিব লাগিব প্ৰভু। কিন্তু প্ৰভু, পাহৰি নাযাব মহাকাল, মহাপ্ৰলয়, মহাপ্ৰলয়, মহাপ্ৰলয়লৈ আৰু বেছি পৰ নাই প্ৰভু। মই মোৰ কাৰ্য আৰম্ভ কৰোগৈ, কিন্তু প্ৰভু সাৱধান হ'ব, মহাপ্ৰলয়লৈ আৰু বেছি পৰ নাই। মই আহিলো প্ৰভু, মই আহিলো প্ৰভু, মই আহিলো। মহাকাল, সুন্দৰ বিনন্দীয় সৃষ্টি, সাহিত্য, সভ্যতা, সংস্কৃতি সকলো ডুব যাব মহাপ্ৰলয়ৰ সন্ধিক্ষণ। পুনৰ এইবিলাক সৃষ্টি কিবা দৰে হ'ব সম্ভৱ প্ৰভু? প্ৰজাপতি, প্ৰভু, আপুনি এতিয়াৰ পৰা যিমানবিলাক প্ৰয়োজনীয় বেদ বেদাংগ আছে এই সকলোবিলাক ৰূপণে সংগ্ৰহ কৰি ৰাখক।
পিছৰ কল্পত মানৱে যাতে পুনৰ জ্ঞান লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰক। প্ৰভু, বেদ বেদাংগ কৃষ্টি সভ্যতা এই সকলোবিলাক ইমান কম সময়ৰ ভিতৰত সংগ্ৰহ কৰাটো সম্ভৱ নহ'ব প্ৰভু। তাৰোপৰি এনেকে ভয়ংকৰ পৰিৱেশত কোন ক'ত পৰি থাকে তাক আমি জানিম কিবাদৰে? এই সকলোবিলাকৰে কিছু আভাস ৰাখিব পৰা যাব, কিন্তু তাৰ বাবে চেষ্টা কৰিব লাগিব। ভাল ৰুদ্ৰদেৱ, আপুনি হঠাৎ মহাবল ধাৰণ কৰি এই সকলোবিলাক ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰক। ভাল প্ৰভু। বিশেষকৈ কৃষ্টি সভ্যতাৰ নিদৰ্শন যাতে অনাৰ্যৰ হাতত নপৰে অতি শীঘ্ৰে তাৰ ব্যৱস্থা কৰক। নিশ্চয় প্ৰভু। গতিকে প্ৰজাপতি, প্ৰভু, ৰুদ্ৰদেৱ, আপোনালোকে এতিয়া ৰৈ থকাৰ কোনো প্ৰয়োজন নাই। নিজ নিজ অনুচৰবৰ্গক লগত লৈ নিজ কৰ্মত আপোনালোক হওক অগ্ৰসৰ। ভাল প্ৰভু। তেন্তে আমি এতিয়া বিদায়হে মাগিছো। ভাল ৰুদ্ৰদেৱ। বলক প্ৰজাপতি। বলো ৰুদ্ৰদেৱ। চাৰিওফালে কেৱল পানী আৰু পানী। এই বিশাল জলসমুদ্ৰৰ মাজত আমি কি উপায়েৰেনো সভ্যতা সংস্কৃতি ৰক্ষা কৰিব পাৰো একো দেখোন ভাবিয়েই পোৱা নাই। হৰি বিষ্ণু লইবা মত গুরু মানি হুস্র করিবা ভালো মত লইয়া দেশ মাধব ধিবা যতে কৃতি মানে কৃষ্ণ তৰ পিবা যতে কৃতি মানে কৃষ্ণ অর্পিবা। নারায়ণ নারায়ণ নারায়ণ। আজি আমার পরম সৌভাগ্য স্বয়ং বৈকুণ্ঠপতি নারায়ণক স্বচক্ষে পালো দর্শন। হে বিশ্ব ব্রহ্মাণ্ডৰ গৰাকী দেৱৰেখি হে প্ৰভু কমল লোচন, কোৱা দেৱৰেখি এনে কিন্নাৰদৰ শত সহস্ৰ প্ৰণিপাত
কৰিবা গ্ৰহণ তথাস্তু ঈশ্বৰ পৰম ব্ৰহ্ম সচ্চিদানন্দ বিগ্ৰহ গোবিন্দ সর্বকারণ প্রভু 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 নারায়ণ অকলে অকলে একেবারে গভীর চিন্তাত হে দয়াময় আমি জানো তাৰে কিবা সম্ভেদ পাম প্ৰভু দেৱৰেখি প্ৰভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ ব্ৰহ্মা বিষ্ণু আৰু শিৱ একেবাৰে উপায়হীন হৈ পৰিছে এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ কৈ গ'ল মহাপ্ৰলয়ৰ জলধাৰাত গোটেই পৃথিৱী ডুব যাব প্ৰভু মাত্ৰ সেই দৈত্য অসুৰবিলাক একেবাৰে ভয়ংকৰ হৈ উঠিব প্ৰভু প্ৰভু সেইবিলাক সংহাৰ কৰিবলৈ ৰুদ্ৰৰনো কিমান সময়ৰ প্ৰয়োজন হ'ব দুষ্টক দমন আৰু সাধু সন্তক পালন কৰিবই লাগিব প্ৰভু দেৱৰেখি প্ৰভু আপুনি কথাটো বৰ পাতলকৈ ভাবিছে প্ৰভু এই ধ্বংস হৈ যোৱা বিনন্দীয়া সৃষ্টি পুনৰ গঢ় দিয়াটো জানো সম্ভৱ হ'ব এৰা তুমি ঠিকেই কৈছা প্ৰভু এই মহাপ্ৰলয়ৰে পানী পৃথিৱীত কোনো প্ৰাণী বাচি থাকিব নোৱাৰিব প্ৰভু কিন্তু মহাকালে কৈ গ'ল মহাকালে কি কৈ গ'লো প্ৰভু জম্মুদ্বীপৰ ৰাজা সত্যব্ৰত এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব আৰু তেওঁৰ দ্বাৰাই এই ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ় দিব লাগে জম্বুদ্বীপৰ ৰজা সত্যব্ৰত তেওঁ মহাধাৰ্মিক ৰজা প্ৰভু তেওঁৰ দ্বাৰাই এই বিনন্দীয়া সৃষ্টি পুনৰ ৰক্ষা কৰিব পাৰিবা নিশ্চয় প্ৰভু কিন্তু কেনেকৈ দেৱৰেখি কেনেকৈ শুনক প্ৰভু মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে প্ৰয়োজনীয় সকলোবোৰ সামগ্ৰী সত্যব্ৰতক সংগ্ৰহ কৰি ৰাখিবলৈ কওক কেনেকৈ জীৱ জন্তুবিলাক ৰক্ষা পৰিব আৰু সেইবিলাক যাতে ধ্বংস নহয় তাৰে ব্যৱস্থা কৰিলে পুনৰ এই সৃষ্টি ৰক্ষা পৰিব প্ৰভু নাৰায়ণ দেৱৰেখি অৱশ্যে মই তাৰেই কৰিছো পৰিকল্পনা আপুনি মোক সময়ত এই বুদ্ধি ভৰসাবোৰ দি সহায় কৰি যাব লাগিব এতিয়া আপুনি যাওক প্ৰভু এই বতৰা আপুনি নৰ সমাজত গৈ কৰককৈ প্ৰকাশ নাৰায়ণ নাৰায়ণ আৰু শুনক দেৱৰেখি প্ৰভু ভকতেহে হৃদি মোৰ আত্মা প্ৰিয়তম প্ৰভু ভকতৰ বিনে মোৰ নাহি কোনো ধন ভূ
কমল নয়ন যোগী বিদ্যানগম্যম বন্দে বিষ্ণু ভবভয়হরণং সর্বলোকে তোমার শরণ হেওয়ার গোবিন্দ না জানো একু জিমতে হেওয়াত রহিব করুণা করিতে হরিজু তোমার শরণ হেওয়ার গোবিন্দ না জানো একু উপায় জিমতে হেওয়াত রহিব করুণা করিতে হরি জুয়াই করিতে হরি জুয়াই করিতে হরি জুয়াই নারায়ণ নারায়ণ নারায়ণ
এ করুণা দেবী দেবী দেবরীকে নারায়ণ কিবা হেতু দেখো দেৱীৰ বিখাদিত মন হৈছে নেকি কিবা অঘটন অৱশ্যে বৈকুণ্ঠলৈ আহিলে নাৰায়ণ বিষ্ণু লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শন লভিব পাৰো কিন্তু কিন্তু দেৱী আজিহে তাৰ পৰা বঞ্চিত হলো না দেবরীকে দেৱী আপুনি ঠিকে কৈছে আজি প্ৰথমবাৰৰ বাবে প্ৰভু বিষ্ণু বিহীনে বৈকুণ্ঠপুৰী নাৰায়ণ কোনোদিনেই প্ৰভু বিষ্ণুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য আৰু পাতাল কলৈকৈ নাযায় কিন্তু দেৱৰীকে কিন্তু কি দেৱী আজি যে তাৰ হলে ব্যতিক্ৰম প্ৰলয় তলয় মহাপ্ৰলয় দেৱী মহাপ্ৰলয় হয় দেৱী মহাপ্ৰলয় আৰু কিছুদিনতে এই সমগ্ৰ পৃথিৱী মহাপ্ৰলয়ৰ পানীত পৰি ডুব যাব দেৱী চাৰিওফালে কেৱল পানী চাৰিওফালে কেৱল পানী 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 হ'ব দেৱী চাৰিওফালে কেৱল পানী নাৰায়ণ কেৱল পানী ক'তা দেৱৰীকে মইতো এই বিষয়ে একো গমকে পোৱা নাই আপুনি মানে নিশ্চয় ক'ৰবাত প্ৰভু বিষ্ণুক লগ পালে কওক দেৱৰীকে দেৱী আপুনি প্ৰভু বিষ্ণুক ক'ত লগ পালে তাকেইতো ক'বলৈ আহিছো কওক দেৱৰীকে শুনা দেৱী কওক দেৱৰীকে গৈছিলো কৈলাসলৈ বুলি কৈলাসলৈ হয় দেৱী তাতেই দেখিলো ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ তিনিও দেৱী গুপ্ত আলোচনাত মগ্ন আৰু কি দেখিলো জানা কি দেখিলে দেৱৰীকে ব্ৰহ্মাৰ কন্যা সৰস্বতী দেৱৰীকে ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতীয়েও সেই গুপ্ত আলোচনাত ভাগ লৈছে দেৱী দেৱৰীকে মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব গ্ৰহণ কৰিব তাক ভাগ বতৰা কৰি শেষেই কৰি পেলালে মই তোমাক তাত নেদেখি একেবাৰে আচৰিত হৈ পৰিলো মনে মনে ভাবিলো প্ৰভু বিষ্ণুৱে বা তোমাক কিয় লগতে নানিলে নাৰায়ণ দেৱৰীকে দেৱী সেই কথা সঁচানে দেৱৰীকে সঁচা 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 আৰু দেৱী তুমি সঁচা মিছা দেখিলেই কবা নহয় মই গৈ পোৱাৰ আগতে ভোলানাথে সৌটো টুটকীয়া নাৰত আহিছে বুলি কৈ একেবাৰে উপহাস কৰিবলৈ এখন দেখো মই তাতে নাথাকি পোনে পোনে আহি দেৱী বৈকুণ্ঠপুৰী পালোহি দেৱৰীকে আজি পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব নাৰায়ণ তাৰ আলোচনা চলিছে গোপনে অথচ মই গমকে নাপাওঁ গুপ্ত আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে তেন্তে দেৱৰীকে দেৱী
দেৱী কওক দেৱৰীখি, সেয়া মোৰ কৰ্তব্য কি? মই যে দেৱৰীখি, মই যে ভীষণভাৱে অপমানিত হলো। দেৱী দেৱী তুমি ধৈৰ্য ধৰা দেৱী, তুমি ধৈৰ্য ধৰা। দেৱৰীখি, তুমি তাতোতকৈ ডাঙৰ কথা কি জানা? কি দেৱৰীখি? শুনা, এই পৃথিৱীত যত মানে আছে বেদ শাস্ত্ৰ সকলোবোৰ সংগ্ৰহ কৰি গুপ্তকৈ ৰাখিবলৈ দায়িত্ব দিছে দেৱী। দেৱৰীখি, দেৱী প্ৰভু বিষ্ণুৱে সেই কাৰ্য নিশ্চয় মুখে অৰ্পণ কৰিব। সৰস্বতী দেৱৰীখি, আৰু জীৱ জন্তুবিলাকৰ দায়িত্ব কাক দিছে তুমি জানা? জীৱ জন্তুবিলাকৰ দায়িত্ব কাক দিছে জানা? দেৱৰীখি, জানা তুমি? সেয়া চাগে নিশ্চয় মুখে অৰ্পণ কৰিব, কাৰণ মই বিষ্ণুৰ পত্নী। হয়, দেৱী দেৱৰীখি। জীৱ জন্তুবিলাকৰ দায়িত্ব দিছে পাৰ্বতী হুঁচৰি। দুয়োজনীৰে মনত কিমান যে আনন্দ দেৱী, কিমান যে আনন্দ। তুমিও থকা হলে সেই আনন্দত অৱশ্যেই ভাগ ল'ব পাৰিলাহেঁতেন দেৱী না। দেৱৰীখি! নুশুনাবা দেৱৰীখি, দেৱী নুশুনাবা আৰু মোক তেনে গুপ্ত কাহিনী। দেৱৰীখি, দেৱী কিয় বিষ্ণু আজি এই কথা মোৰ পৰা গোপনে ৰাখিছে? না মই কেতিয়াও পত্নী নহয়। না না দেৱৰীখি, দেৱী নাৰীলাই সময়। দেৱৰীখি, দেৱী নাৰী হয় সময়। আৰু দেৱৰীখি, সময়তেই নাৰীয়ে ধৰিব পাৰে। দেৱৰীখি, সময়তেই নাৰীয়ে ধৰিব পাৰে ৰণচণ্ডী মূৰ্তি। দেৱী মোৰ অবিহনে তোমাৰ অবিহনে প্ৰভু বিষ্ণুৱে এই সৃষ্টি ৰক্ষা কৰিব পাৰিব? গতিকে দেৱৰীখি, দেৱী মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰীখি। মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰীখি। দেৱী কিয় বাৰু প্ৰভু বিষ্ণু তোমাক মোক দেৱী তোমাক প্ৰত্যাখ্যান কৰি অকলে গুপুতে নতুন সৃষ্টিৰ পাতনি মেলিব লাগিছে দেৱী। সেই সৃষ্টিৰ পাতনি মই নিমিষতেই ৰুদ্ধ কৰি দিম। বিষ্ণুৱে বুজিব যে লক্ষ্মীক অৱহেলাৰ কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে। দেৱৰীখি, দেৱী আপুনি চাই থাকিব, আপোনাক সাক্ষী কৰি। দেৱী দেৱৰীখি, আপোনাক সাক্ষী কৰি আপোনাৰ সাক্ষাততে মই দেৱৰীখি, আপোনাৰ সাক্ষাততে মই এক মহাপ্ৰলয়কাৰী দৈত্যৰ সাধন কৰি প্ৰভু বিষ্ণুৱে যি নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে তাক মই ধূলিৰ লগত উৰুৱাই দিম। চোৱাহে বৈত্যৰ মানৱ, চোৱাহে স্বৰ্গৰ দেৱতা মণ্ডলী, চাই লোৱা পাতলৰিৰ বাখুকি। সাজি নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে। সাজি নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে। সাজি নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে। দেৱী তুমি ধৈৰ্য ধৰা দেৱী তুমি খন্তেক ধৈৰ্য ধৰাচোন। তুমি এনে নিদাৰুণ প্ৰতিজ্ঞা কৰিবা বুলি মই কেতিয়াও ভবা নাছিলো। তুমি এখন মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে অন্য এখন মহাপ্ৰলয়ৰ কিয় সূচনা কৰিব খুজিছা দেৱী? তুমি যি কাৰ্য কৰিবলৈ ওলাইছা ইয়াৰ ফলশ্ৰুতিত তুমি আৰু মই দুয়ো এদিন মধ্যলৈ খহি পৰিম দেৱী। মই তোমাক পুনশ্চবাৰ কৰো, তুমি ইমানতে খন্তেকে ধৈৰ্য
ধৰা নতু ইয়াৰ ফলশ্ৰুতিত তুমি আৰু মই দেৱী তুমি আৰু মই দুয়ো এদিন মৰ্ত্যলৈ খহি পৰিম দেৱী দেৱৰীখি, মই এবাৰ যি কামলৈ মনস্থ কৰিলো সেই কামৰ পৰা মই কেতিয়াও নহওঁ বিচলিত। নাৰী হিংসাৰ পৰায়ণ বিষ্ণুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। বিষ্ণুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। সেই পাতে হব বিষ্ণু বিনাশৰ মহানষ্ট। ইয়াৰ দ্বাৰাই একে আকাশ লংঘা দৈত্যৰ কৰিম স্বজন সৃষ্টি হওক।